মানে কি বুলি কওঁ, মোৰ গাটো মই বেয়া বুলি কওঁ জানো? মোৰ গাটো বেয়া বুলিহে কওঁ। মানে নাজানি হ'লেও আপুনি মই মুখৰ পৰা এইটোকে কওঁ, মই আৰু মোৰ এই দুটা পৃথক বস্তু। এই জীৱনটো কেৱল কুকুৰ মেকুৰীৰ দৰে ভোগ কৰি পাৰ কৰি দিয়াৰ কাৰণেই নহয়, কাৰণ আহাৰ ভয় মৈথুন এইবিলাকৰ ক্ষেত্ৰত অন্য জীৱ আৰু মনুষ্যৰ মাজত কোনো পাৰ্থক্য নাই। ধৰ্মহীন পশুভি সমান। ধৰ্মহীন, ধৰ্ম বুলি আজিকালি ক'বলৈ ভয় লাগে, কাৰণ ধৰ্ম বুলি ক'লে আজিকালি চিধাই এইটোহে সোধা যায়, তুমি সংঘ নে সত্ৰীয়া, হিন্দু নে খ্ৰীষ্টান, মুছলিম নে বৌদ্ধিষ্ট। এইবিলাক হৈছে এনেকুৱা ধৰ্মৰ মাজত থাকি আমি আমাৰ নিজৰ শাস্ত্ৰৰ নিৰ্মিত অৰ্থখিনিৰ পৰা বহুত ফালৰি কাটি গুচি গ'লো। ধৰ্মৰ প্ৰকৃত তাৎপৰ্য কি? ধাৰিয়তে ইতি ধৰ্ম, যি ধাৰণ কৰে সেয়াই হ'ল ধৰ্ম। কিহে ধাৰণ কৰে? ধৰ্মৰ 4 চৰণ। সেই 4 চৰণত কোনো ধৰণৰ আপোনাৰ হিন্দু মুছলিম খ্ৰীষ্টানৰ কথা নাই। আনকি বেদতো কোৱা হোৱা নাই যে তুমি হিন্দু হোৱা। বেদেও কৈছে কি যে মনুৰ্ভৱ, মনুষ্য হোৱা। মনুষ্য মানে কি? 2 হাত 2 ভৰি থকা এটা জীৱকে মনুষ্য বুলি কোৱা নহয়। নিজৰ মনক কল্পন কৰি যি এটা সংযমিত জীৱন যাপন কৰিছে তেওঁহে প্ৰকৃত মনুষ্য। আৰু সেই মনুষ্যই এই জীৱনটো কেৱল ভোগৰ নিমিত্তে প্ৰাপ্ত নকৰে। আপুনি মই তেতিয়াহ'লে প্ৰকৃততে কোন? জীৱাত্মা। এই জীৱাত্মা কেৱল মনুষ্যৰ শৰীৰত যে আছে এনে নহয়, কৃমি কীটৰ পৰা আৰম্ভ কৰি সমস্ত জগততে জীৱাত্মা ব্যাপ্ত হৈ আছে। এই জীৱাত্মাই হৈছে কৃষ্ণৰূপী জুই কৰাৰ ফিৰিঙতি। ফিৰিঙতিখিনি কোন? আপুনি মই, জীৱাত্মা। জুই কৰা কোন? ভগৱন্ত কৃষ্ণ। সেইকাৰণে তেওঁ এক, জীৱ হৈছে এক, কৃষ্ণ হৈছে এক, জীৱ হৈছে বহু। তেতিয়াহ'লে যিদৰে জুই কুৰাৰ গুণ সেই ফিৰিঙতিটোৰ গাত থাকে, ঠিক তেনেদৰে ভগৱন্ত কৃষ্ণৰ গুণ এই জীৱৰ গাত থাকিব নে নাথাকিব বাৰু? কৃষ্ণ যদি পৰমাত্মা, এই পৰমাত্মাৰ অংশ কোন? জীৱাত্মা। এই পৰমাত্মাৰ গুণ এই জীৱাত্মাৰ গাত থাকিব নে নাথাকিব? এই পৰমাত্মাৰ লক্ষণ কি? ঈশ্বৰ পৰম কৃষ্ণ, সচ্চিদানন্দ বিগ্ৰহ, অনাদিৰ আদি গোবিন্দ, সৰ্বকাৰণ কাৰণ। পৰম ঈশ্বৰ কোন? কৃষ্ণ। কৃষ্ণস্তু ভগৱান স্বয়ং। এতে সংসকলা পুঞ্চ কৃষ্ণস্তু ভগৱান স্বয়ং। ইন্দ্ৰাদি লোক ব্যাকুলম মুহ্যন্তি যুগে যুগে। কৃষ্ণই হৈছে পৰম ঈশ্বৰ। ভগৱন্ত কৃষ্ণৰ প্ৰথম ভকত কোন? মহাদেৱ শিৱ। আৰু সেই মহাদেৱ শিৱকো আজিকালি দেখা যায়, চাবচোন, বিষ্ণুৰ ভকতৰ সংখ্যা কম হ'লেও শিৱ ভক্তৰ সংখ্যা কম নহয়। বিশেষকৈ শিৱ আদি দিনকেইটাত দেখিবলৈ পাই চাগে, কাৰণ বিষ্ণুৰ ভকত হ'লে প্ৰসাদ খাবলৈহে পাব, মহাদেৱৰ ভকত হ'লে ভাং খাবলৈ পাব। স্পষ্ট ৰূপত আমি কৈ দিছোঁ, সেইটো হ'ব নালাগে। পিছত যেতিয়া আপোনাৰ বা গাঁৱৰ ডেকা দুজনে ভাং খায়, জ্যেষ্ঠ এজনে যদিও ভাং খায়, তেতিয়াহ'লে এইটো কোৱাৰ অধিকাৰটো হেৰুৱাই পেলায় যে তই ভাং নাখাবি, এইটো বেয়া বস্তু। ভগৱন্ত শিৱ হৈছে ভগৱন্ত কৃষ্ণৰ প্ৰথমজন ভকত। এতিয়া ভকতক ভাং খোৱালে বুলি যদি আমি লগাই দিওঁ, সেইটো আদৰ্শ কিন্তু কোনো শাস্ত্ৰই দেখুওৱা নাই। আনকি মহাদেৱে কৈছে যে খাই বেক মদ ভাগ ধতুৰাৰ গতি, যেহেন বাতুল নৰ সদাপুৰে গতি। এয়া কেতিয়াও আমাৰ ধৰ্মৰ বা আমাৰ আধ্যাত্মিক ভাৱৰ আদৰ্শ হ'ব নোৱাৰে। এই ধৰ্মৰ আঁৰলৈ এই অধৰ্মবিলাক এৰিবৰ সময় হৈ গ'ল।